অদম্য ইচ্ছাশক্তি আৰু ভক্তিৰ বলত অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে খুমটাই দৰিয়া চাহ বাগিচাৰ দুগৰাকী যুৱকে। এই উদীয়মান যুৱক দুগৰাকীয়ে খুমটাই দৰিয়া চাহ বাগিচাৰ পৰা সুদূৰ কেদাৰনাথ ধামলৈ 4 মাহ 7 দিন সময়ত তেওঁলোকে এক দুঃসাহসিক যাত্ৰা অতিক্ৰম কৰিছে। পদব্ৰজে তেওঁলোকে কেদাৰনাথ ধামত উপস্থিত হৈ মহাদেৱৰ চৰণত তেওঁলোকে সেৱা জনাবলৈ গৈছিল আৰু তেওঁলোকৰ সেই যাত্ৰা তেওঁলোকে সম্পূৰ্ণ কৰি তেওঁলোক নিজৰ গৃহলৈ উভতি আহিলে। মই যুৱক দুজনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মোৰ কেমেৰা সহযোগী আমিৰৰ জৰিয়তে মই সেই যুৱক দুজনক দেখুৱাইছোঁ। তেওঁলোক ইতিমধ্যে স্বগৃহত আহি উপস্থিত হৈছেহি আৰু এই যুৱক দুজনৰ যি তেওঁলোকৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাই সকলোৱে তেওঁলোকক শলাগ লৈছে। আৰু মই পোনে পোনে প্ৰথমজন যুৱকৰ ওচৰলৈ আহিছোঁ। নামটো কি আছিলে, নামটো এবাৰ ক'ব লাগিব আৰু কেনেকুৱা ধৰণে তোমালোকে এই যাত্ৰাৰ পৰিকল্পনা কৰিছিলে? নমস্কাৰ, মোৰ নাম ৰামতান্তি আৰু মই গোলাঘাট দৰিয়া টি ষ্টেচনৰ হয়। আৰু আমাৰ মানে এইটো 5 বছৰৰ আগতে এইটো ভাবি থৈছিলোঁ আমি যে কেদাৰনাথ গ'লে খোজকাঢ়ি যাম, আৰু সপোনো আছিলে এইটো। এতিয়া সপোন পূৰ্ণ হ'ল 4 মাহ 7 দিনত। আৰু ৰিটাৰ্ণো আহিলোঁ, এতিয়া ঘৰ আহি ভালেই লাগিছে। তাত গৈও মানে এনেকুৱা লাগিলে মানে স্বৰ্গ পাইছোঁ আৰু এনেকুৱা। হয়, কেনেকুৱা যে এই যাত্ৰা বহুত দুঃসাহসিক আছিল, যিহেতু পদব্ৰজে গৈছিলা আৰু তোমালোকক পৰিয়ালৰ মানুহে কেনেকুৱা ধৰণে তোমালোকক উৎসাহিত কৰিছিল? পৰিয়ালৰ মানুহ বহুতেই সহায় কৰিলে। এনেকুৱা আমি অসমত হওক, UP হওক, বিহাৰ পূৰা সহায় পালোঁ। মানুহৰ পূৰা সহায় পাইছোঁ। তাত গৈও আমাক ভাল লাগিলে। আৰু ৰাস্তাত এনেকুৱা হয় মানে কেতিয়াবা থাকিবলৈ নিদিয়ে মন্দিৰ এনেকুৱা হিন্দু মানে এনেকুৱা আজিকালি এনেকুৱা দিন দুনিয়াত চলি আছে যে হিন্দু মানুহক হিন্দুৱে সহায় নকৰে। মই ক'ব বিচাৰিছোঁ, মানে ডাইৰেক্ট ক'ব বিচাৰিছোঁ যে হিন্দু মানুহক হিন্দুৱে সহায় নকৰে। তাত ভাল মুছলমান মানুহকেইটাই ভাল আছে যে আমাক যে ডাইৰেক্ট সহায় কৰিছে। আমি জাতি বৰ্ণ ধৰ্ম বিভিন্ন মানুহে সহায় কৰিছিলে পূৰা পাৰিলে মছজিদতো থাকিবলৈ দিছে আমাক। হয়, তোমালোকে যাওঁতে কি খাদ্য কি ধৰণৰ খাদ্য লৈ গৈছিলে? আমি খাদ্যটো একো লোৱা নাই, ৰাস্তাতে কৰি আছিলোঁ। মানে আমি যাওঁতে 2 টাইম খানা কৰিছিলোঁ। ৰাতিপুৱা এটাইম 10টা বজাত খানা খাইছিলোঁ, ৰুটি এনেকুৱা, আৰু সন্ধিয়া এটাইম। হয়, আৰু থকা বেলা এনেকুৱা টেণ্ট আছিলে আমাৰ, টেণ্টত থাকিছিলোঁ। মই আনজন যুৱকৰ ওচৰলৈ আহিছোঁ, মই তোমাৰ ওচৰলৈ আহিছোঁ। নামটো এবাৰ জনাই দিবা। নমস্কাৰ, মোৰ নাম অমৰ ভূমিজ আৰু মই হয় অসম গোলাঘাটৰ পৰা কেদাৰনাথ পেদযাত্ৰা কৰিছিলোঁ। আৰু বহুত ভাল লাগিলে মোক কেদাৰনাথ পেদযাত্ৰা কৰি। আৰু মোৰ এইটো সপোনো আছিলে যে কেদাৰনাথ যামটো পেদল যাম বুলি। যিটো ৰাম দাদাই ক'লে সেইটো সঁচা কথা। মানে এনেকুৱা কষ্টত আমি গৈছোঁ, ৰাতি শুবলৈ আমি এনেকুৱা ঠাই নাপাওঁ, ভাল মন্দিৰ নাপাওঁ, কেতিয়াবা খাবলৈ এনেকৈ নাপাওঁ, গোটেই ৰাতি কেতিয়াবা ভোকত শুওঁ। কিন্তু আমি তেনেকৈ ভিডিঅ' চিডিঅ' নবনাওঁ যে আমি আজি ভোকত হৈছোঁ। আমি চব ওপৰত এৰি দিছোঁ, মহাদেৱৰ ওপৰত চব এৰি দিছোঁ। যেনেকৈ যাম ভালে ভালে গৈ আছোঁ, এইটো আমাক লাগিছে। আৰু বহুত মৰম, আমাৰ গাঁও বাকনি আমাক বহুত মৰম কৰিছে আৰু ইমান আশীৰ্বাদ আছে, কিয় নাযাম ইমান বাবা। যাত্ৰাটো যিহেতু বহুত কঠিন আছিল, দিনত যাত্ৰা কৰিছিলা আৰু ৰাতি কৰিছিলা, তেনেকুৱা বিশ্ৰাম মানে কেতিয়াবা এনেকুৱা হয় মানে ৰাতিও খোজকাঢ়িবলগীয়া হয়। মানে জেগা নাপালে জংঘল যি পাওঁ আমি পাৰ কৰি দিওঁ। আৰু মানে থাকিবলৈ এনেকুৱা জেগা নাপালে ৰাতিও মানে খোজকাঢ়িবলগীয়া হয়। আৰু এটা বিশ্বাস আছে যে কেদাৰনাথ ধামলৈ গ'লে বাবাই যেতিয়ালৈকে নিবিচাৰে, যেতিয়া বাবাই বিচাৰে, বাবাই যেতিয়া মাতে তেতিয়া যাব পাৰি। এনেকুৱা ধৰণৰ এই বিশ্বাস তোমালোকৰ আছিলনে? আছিল। বহুত মানুহে কয় আৰু কথাটো সঁচা, কিন্তু যাক মাতে বাবাই সেয়েহে যাব পাৰিব। মানে যিমান পইচা থাকক আপোনাৰ, পইচা যিমান থাকক, লাখ কোটি থাকক, আপুনি কোটি কোটি থাকক, আপুনি যাব নোৱাৰে। কেতিয়াবা বাবাই ইচ্ছা নকৰে নামাতে আপোনাক, তেতিয়াহে আপুনি যাব পাৰিব। হয়, ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই ৰাম তাঁতী আৰু অমৰ ভূমিজ নামৰ দৰিয়া চাহ বাগিচাৰ যুৱককেইজনে এই কথা প্ৰমাণ কৰি দেখুৱালে যে বিশ্বাসে বিলয় হৰি। আৰু তেওঁলোকে যি সুদূৰ যি কেদাৰনাথ ধামলৈ এই দুৰ্বিষহ যাত্ৰা কৰিছিল, আৰু এই যাত্ৰা পথত তেওঁলোকক জাতি ধৰ্ম বৰ্ণ সকলো মানুহে সহায় কৰিছিল। আৰু এই যাত্ৰাত উপনীত হৈ তেওঁলোকে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।